হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালেই আছে। অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাওঁ বলক ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ। গুৱাহাটীৰ ফেঞ্চি বজাৰৰ লাচিত ঘাটত অনুষ্ঠিত হৈ থকা ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ। আমি পিছে একেবাৰে শেষৰ অৱস্থাত গ'লোঁ। 15 নৱেম্বৰৰ পৰাই আৰম্ভ হৈ আছিল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। সদায় যাম বুলি ভাবোঁ, কিন্তু এদিনো পিছে সময় নিমিলে। আজি ভাবিলোঁ আজি সময় পাওঁতে এপাক তালৈ যাওঁ। আৰু গুৱাহাটীখন যে দেখিবলৈ ইমান ধুনীয়া কৰিছে, চাৰিওফালে কেৱল ব্ৰিজেই ব্ৰিজ। গুৱাহাটী টাউনলৈ ওলাই আহিলে পিছে মনটো বহুতকণ ভাল লাগে। আপোনালোকে বাৰু কোনে কোনে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবলৈ আহিছিল, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু এয়া আমি আহি পালোহি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। ইয়াত যে কিমান মানুহ, চাৰিওফালে কেৱল মানুহেই মানুহ। পিছে দেওবাৰ দিনটোত বহুত মানুহ হয়, যিহেতু অফিচ সকলোৰে বন্ধ থাকে। ওচৰতে থকা মানুহখিনিও তালৈ আহে। পিছে ইয়াত কেৱল টকাৰে কাম দেই, সকলোতে সোমাবলৈ টিকেট লাগে। আৰু এটা টিকেটত আমি যাওঁতে প্ৰায় 30 টকাকৈ লৈছিল। আৰু এয়া দেখিছেনে, এইবোৰ হৈছে কাঠৰ সামগ্ৰী। ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে নহয়, কিন্তু বহুত দাম পিছে। এইখন চাওক, হোম ডেকৰৰ কাৰণে ইমান ধুনীয়া চাইকেল ওলাইছে। আৰু এইখন চাওকচোন, এইখন ইমান ধুনীয়া ট্ৰেক্টৰ ওলাইছে। আৰু এইবোৰ দেখিছে মছলাদানী হয়। আমি পিছে একদম ভিতৰলৈ নগ'লোঁ, যিহেতু আমি যাওঁতে বহুত ৰ'দ আছিল, ইমান গৰম নহয়।
বাহিৰৰ পৰাই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া দেখিছে, সেয়া উৰি আছে পেৰাচুট। আৰু এয়া চাওক, এইফালে চলাই আছে ৱাটাৰ বাইক। সেইবোৰ চাবলৈ কিন্তু তাত বহুত মানুহ হৈছিল দেই। আহিছেনে? ইখন কেনেকুৱা য'তে তললৈ চাই যা হাগি থৈছে যদি নহ'লে সাঁতুৰিব জনা মানুহ হ'ব লাগিব দেই। কি অকলে চলাই আছে নেকি? সাগৰৰ পৰা আনিছে নেকি? ক'ৰ পৰা আনিছে? কিন্তু মানুহটো সাঁতুৰিবতো জানিব লাগিব, নকোৱাচোন।